Hey guys, welcome to Education for You. And guys, আপোনালোকৰ কাৰণে আজি লৈ আনিছো 15টা অসম জিকে যিবোৰ বহুত বেছি গুৰুত্বপূৰ্ণ হয় যেহেতু আপোনালোকে সিলেবাছত চালে গম পাব যে গোটেই যিখিনি সিলেবাস দিয়া আছে আপোনাৰ সমাজ বিজ্ঞান সোশ্যাল সায়েন্সৰ পাৰ্টত সব দিয়া আছে উইথ স্পেশাল ৰেফাৰেন্স টু আসাম লাইক ইণ্ডিয়ান হিষ্ট্ৰী উইথ স্পেশাল ৰেফাৰেন্স টু আসাম তাৰ পিছত জিওগ্ৰাফি উইথ স্পেশাল ৰেফাৰেন্স টু আসাম মানে আপোনাক চাব দিছে গোটেইখিনিয়ে কিন্তু তাৰে ভিতৰত মেইনলি কোৱেশ্চনছ আপোনাৰ অসমৰ ৰিলেটেড কোৱেশ্চনছ বেছি সোধা হ'ব ওকে সো অসমৰ লগত জড়িত যিখিনি গুৰুত্বপূৰ্ণ বস্তু আছে সেইখিনি জনাৰ অতি দৰকাৰ সো তাৰ কাৰণে আপোনালোকৰ কাৰণে আজি লৈ আনিছো 15টা কোৱেশ্চনছৰ ভিডিও এটা আশা কৰিছো আপোনালোকে ভাল পাব আৰু ইট ইজ এভেইলেবল ইন বোথ দ্য ল্যাঙ্গুৱেজ সো প্ৰথম কোৱেশ্চনটো হৈছে অসমৰ ৰাজধানী কিমান চনত দিছপুৰত স্থাপন হৈছিল ওকে কিমান চনত দিছপুৰত অসমৰ ৰাজধানী স্থাপন কৰা হৈছিল আৰু ইয়াৰ উত্তৰ হৈছে 1973 1973 চনত অসমৰ ৰাজধানীখন দিছপুৰত যিখন মানে যিটো এতিয়াও বৰ্তমানো আমি আমাৰ দিছপুৰে হে অসমৰ ৰাজধানী 1973 এইটো কৰা হৈছিল প্ৰথম কাম ওকে সো ইংৰাজীত যদি চাম আমি the capital city of Assam was established at Dispur so in which year it was established in Dispur 1973 so from that time onwards Dispur is the capital of Assam okay question number 2 মাটিকালি হিচাপত অসমৰ আটাইতকৈ সৰু জিলাখন কি আৰু উত্তৰ হৈছে কামৰূপ মেট্ৰখন আটাইতকৈ সৰু মাটিকালি হিচাপত যদি আমি চাবলৈ যাওঁ আৰু আটাইতকৈ বৃহৎ মাটিকালি হিচাপত কাৰ্বি আংলং জিলা so in terms of area the smallest district of Assam is Kamrup Metro and the largest district will be Karbi Anglong so Kamrup Metro is the smallest area wise Number third question Ramayanok প্ৰথমে কোনে অসমীয়ালৈ অনুবাদ কৰিছিল মানে ৰামায়ণখনক অসমীয়ালৈ অনুবাদ কৰা প্ৰথম ব্যক্তিগৰাকী নাম সুধিছে ইয়াতে আৰু উত্তৰ মাধৱ কন্দলি সকলোৱে জানে নিশ্চয় who among the following the first translator of Ramayana in Assamese and answer is Madhav Kandali so he translated the Ramayana for the first time প্ৰথম অসমীয়া অভিধানখন কোনে লিখিছিলে উত্তৰ হৈছে মাইলছ ব্ৰনছনে লিখিছিলে প্ৰথম অসমীয়া অভিধান The first dictionary in Assamese or first Assamese dictionary was compiled by Miles Bronson. Next question কৃষকসকলে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজা প্ৰথম অসমীয়া আন্দোলনটোৰ নাম কি আছিল সো ব্ৰিটিছসকলৰ বিৰুদ্ধে আমাৰ যি অসমীয়া কৃষকসকল আছিল তেওঁলোকে আন্দোলন কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে তো প্ৰথম আন্দোলনটোৰ নাম কি আছিল আনসাৰ হৈছে ফুলাগুৰি ধোৱা ওকে So the first peasants uprising in Assam against the British was known as Phulagari Dhoa. So all the farmers or peasants of Assam they fought against the British and that movement was known as Phulagari Dhoa. Next question মৃত্যু বাহিনী কোনে গঠন কৰিছিল and answer পুষ্পলতা দাসে গঠন কৰিছিল মৃত্যু বাহিনী So who organized মৃত্যু বাহিনী in fighting for India's independence in Assam আৰু এইটো মৃত্যু বাহিনী ভাৰতৰ ইন্ডিপেন্ডেন্সৰ কাৰণে স্বাধীনতাৰ কাৰণে কৰা হৈছিল সো ইট ওয়াজ ফট বাই পুষ্পলতা দাস ব্ৰিটিছৰ বিৰুদ্ধে যুঁজা প্ৰথম শহীদ কোন আছিল 1942 চনত তেওঁ শহীদ হৈছিল তেওঁৰ নাম হৈছে কনকলতা বৰুৱা প্ৰথম অসমীয়া শহীদ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা সো হু ওয়াজ দ্য ফাৰ্স্ট মাৰ্টাৰ অফ 1942 revolt against the British in Assam and answer is কনকলতা বৰুৱা আগলমাকা উৎসৱটো কোন জনগোষ্ঠীয়ে পালন কৰে আৰু ইয়াৰ উত্তৰ হৈছে গাৰো জনগোষ্ঠীয়ে পালন কৰে আগলমাকা ফেষ্টিভেল ওকে সো which tribe of north east celebrates the আগলমাকা festival and answer is Garo tribe Next question কোন গৰাকী আহোম ৰজাই কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ অধিকাৰ কৰিছিল আৰু প্ৰথম কছাৰীসকলৰ ৰাজধানী ডিমাপুৰত আছিল তো আহোমসকলে ডিমাপুৰ মানে কছাৰী ৰাজ্য আৰু আপোনাৰ নগা কছাৰী গোটেইখিনি কি কৰিছিল নিজৰ বশৱৰ্তী কৰি লৈছিল সো প্ৰথম বশৱৰ্তী কছাৰীসকলক মানে নিজৰ বশৱৰ্তী কৰা কছাৰী ৰাজধানী ডিমাপুৰ ৰজাজনৰ নাম কি আছিল আহোম ৰজাজনৰ সুহু মুহু So Dimapur, the capital of Kachari kingdom was occupied by the Ahom king Sumu Muhu. Next is Borburwa আৰু বৰফুকন পদ কোনে সৃষ্টি কৰিছিল আনসাৰ হৈছে প্ৰতাপ সিংহ এই দুটা অতি গুৰুত্বপূৰ্ণ পদ আছিল আহোমৰ আৰু দুটা সৃষ্টি কৰিছিল প্ৰতাপ সিংহই The post of Borburwa and Borfukan were created by Pratap Singha. কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰাইছিল আনসাৰ হৈছে নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰাইছিল The Kamakhya temple was rebuilt by Nara Narayan.
ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত লগ হোৱা প্ৰথমগৰাকী অসমীয়া কোন আছিল আৰু 1986ত হৈছিলে নবীন চন্দ্ৰ বৰদলৈ তো নবীন চন্দ্ৰ বৰদলৈ দ্বিতীয় অধিৱেশনত প্ৰথমগৰাকী অসমীয়া যিয়ে লগ হৈছিলে আৰু এইখন অধিৱেশনখন হৈছিলে কলকাতাত দাদাভাই নৰজীৰ নেতৃত্বত So who was the first Assamese to join the Indian National Congress during its second session held in 1886 answer হৈছে নবীন চন্দ্ৰ বৰদলৈ আৰু next question is Patharughator Juddha ketia hoisile uttor hoise 1894 The popular uprising in Assam known as Patharughat battle took place in the year 1894 Ohomot gotito Swaraj Party Sabhapati কোন আছিল Answer is Torunram Phukon So who was the president of Swaraj Party formed in Assam during the freedom movement Torunram Phukon And the last question is Pani Dihing Pani Hongrekhon Pokhi Hongrekhon kod ase answer hoise Shibohagorat So where Pani Dihing bird sanctuary is located in Shivsagar So these are the questions for today's class So আশা কৰিছো ভিডিওটো চাই আপোনালোকে ভাল পালে যদি ভাল পালে প্লিজ লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এডুকেশ্যন ফৰ ইউ Thank you